নমস্কাৰ ষ্টক গাইড ইন এছামিছলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আহক আজি আমি ইণ্টেলিজেণ্ট ইনভেষ্টৰ বাই বেঞ্জামিন গ্ৰাহাম এই লিখা এই পাঠ্যপুথিৰ বিষয়ে আলোচনা কৰোঁ। বেঞ্জামিন গ্ৰাহাম হ'ল ভেলু ইনভেষ্টিঙৰ ফাদাৰ। তেখেতৰ এই পাঠ্যপুথি পঢ়ি ইণ্টেলিজেণ্ট ইনভেষ্টৰৰ পাঠ্যপুথিখন পঢ়ি বহুত ইনভেষ্টৰে কোটি কোটি টকা উপাৰ্জন কৰিছে। উদাহৰণ হিচাপে মই ৱাৰেন বাফেটৰ নাম ল'ব বিচাৰোঁ। তেখেতে এই ইণ্টেলিজেণ্ট ইনভেষ্টৰৰ পাঠ্যপুথিখন পঢ়িয়ে তেওঁ $1 বিলিয়ন উপাৰ্জন কৰিছে। আমি এই ইণ্টেলিজেণ্ট ইনভেষ্টৰৰ পৰা মেইনলি আমি তিনি ধৰণৰ লেচনৰ কথা ইয়াত আমি আজি আলোচনা কৰিম। লেচন নাম্বাৰ 1 হ'ল দেয়াৰ আৰ 3 প্ৰিন্সিপল টু বিকামিং ইণ্টেলিজেণ্ট ইনভেষ্টৰ। নাম্বাৰ 1 হ'ল দ্য ইণ্টেলিজেণ্ট ইনভেষ্টৰ অলৱেজ এনালাইজ দ্য long-term evolution and management principle of company before investing. Intelligent investor সদায় long term দীৰ্ঘকালীন প্ৰক্ৰিয়া এটাৰ ওপৰত তেওঁলোকে বিশ্বাস কৰে আৰু তেওঁলোকে ইনভেষ্ট কৰোঁতে সদায় long term perspective ইনভেষ্টমেণ্ট কৰে। They always protect themselves from losses by diversifying investments. তেওঁলোকে সদায় লছৰ পৰা বাচি থাকে। তেওঁলোকে বিভিন্ন ধৰণৰ ষ্টকত ইনভেষ্ট কৰে। ইয়াতে মই এটা কথা ক'ব বিচাৰোঁ আপোনালোকক, নেভাৰ পুট অল এগছ ইন ওৱান বাস্কেট। তাৰ মানে হ'ল আপোনালোকে এটা বাস্কেটতে গোটেইকেইটা কণী নথ'ব, কাৰণ কাইলৈ যদি বাস্কেটটো পৰি যায় বা কিবা ভাঙি যায় বা কিবা এটা দুৰ্ঘটনা ঘটে তেতিয়া গোটেইখিনি আপোনালোকৰ নষ্ট হৈ যাব। চ' ইণ্টেলিজেণ্ট ইনভেষ্টৰসকলে তেওঁলোকে সদায় একেটা এছেটত তেওঁলোকে ইনভেষ্টমেণ্ট নকৰে, তেওঁলোকে নিজৰ ইনভেষ্টমেণ্টবিলাক ডাইভাৰ্চিফিকেশ্যন কৰে। ইণ্টেলিজেণ্ট ইনভেষ্টৰ নেভাৰ লুক ফৰ ক্ৰেজি প্ৰফিটছ বাট ফ'কাছ অন ছেভ। ইণ্টেলিজেণ্ট ইনভেষ্টৰসকলে একেটা ৰাতিতে কোটিপতি হোৱা সপোন নেদেখে। তেওঁলোকে সদায় এটা ৰিয়েলিষ্টিক গ'ল বনায় আৰু সেই ৰিয়েলিষ্টিক গ'ল এচিভ কৰিবৰ কাৰণে তেওঁলোকে সদায় কাম কৰে। Lesson number 2. Never trust Mr. Market. Mr. Market is not very clever, totally unpredictable. হয়, এইটো কথা মই বিশ্বাস কৰোঁ। মিষ্টাৰ মাৰ্কেটক আমি কেতিয়াও বিশ্বাস কৰিব নালাগে। মাৰ্কেটত সদায় আনচাৰ্টিনিটি ঘটি থাকে। আমাৰ জীৱনত যেনেদৰে আনচাৰ্টিনিটি হয় তেনেধৰণে মাৰ্কেটতো আনচাৰ্টিনিটি হয়। আমি মাৰ্কেটক লৈ প্ৰিডিক্ট কৰি আমি তাৰ আজি মাৰ্কেট ওপৰত যাব, আজি তলত যাব, তেনেধৰণৰ প্ৰিডিক্ট কৰি আমি গেম খেলিব নালাগে। ইণ্টেলিজেণ্ট ইনভেষ্টৰসকলে সদায় এনেধৰণৰ কৰ্মৰ পৰা তেওঁলোকে বিৰতি থাকে। তেওঁলোকে এটা ৰিয়েলিষ্টিক গ'ল বনাই এটা এমাউণ্ট স্মল এমাউণ্ট এটা ইনভেষ্টমেণ্ট কৰি তেওঁলোকে পাৱাৰ অফ কম্পাউণ্ডিঙৰ মেজিক বা পাৱাৰ অফ কম্পাউণ্ডিঙৰ তেওঁলোকে যিটো সূত্ৰ তেওঁলোকে সেইটো ব্যৱহাৰ কৰি মাৰ্কেটত ইনভেষ্টমেণ্ট কৰে। Lesson number 3. Always stick to a strict formula and you will do fine. আমি সদায় এটা নিৰ্দিষ্ট ধৰণৰ বা এটা নিৰ্দিষ্ট ফৰ্মুলা এটা বনাব লাগে। আমাৰ এটা ষ্ট্ৰেটেজি এটা হ'ব লাগে। আমি ষ্টকটো কোনটো লেভেলত পালে আমি তাক বাই কৰিম, কোনটো লেভেলৰ পৰা আমি চেল কৰিম, আমি কিমান লছ একচেপ্ট কৰিব পাৰিম, আমি কিমান প্ৰফিট টাৰ্গেট আমাৰ এচিভ হ'লে আমি তাৰ পৰা ওলাম, তেনেধৰণৰ এটা নিৰ্দিষ্ট আমাৰ গ'ল আমাৰ থাকিব লাগে আৰু আমি তেনেদৰে কাম কৰি যাব লাগে। মাৰ্কেট সদায় আনচাৰ্টিনিটি হৈ থাকে, মাৰ্কেট সদায় আপ এণ্ড ডাউন হৈ থাকে। তাক লৈ আমি চুকতা হ'ব নালাগে। আমি নিজৰ ফৰ্মুলাৰ ওপৰত কাম কৰি যাব লাগে আৰু আমাৰ ভিজনৰ ওপৰত কাম কৰি যাব লাগে আৰু নিজৰ গ'ল এচিভ হ'বৰ কাৰণে আমি কাম কৰি যাব লাগে। তেনে কৰিলে আমি ষ্টক মাৰ্কেটৰ পৰা আমি সফলতা অৰ্জন কৰিব পাৰিম আৰু ইণ্টেলিজেণ্ট ইনভেষ্টৰসকলে তেনেদৰে কাম কৰে। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবলৈ আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।